প্ৰথমে মই নিউট্ৰেলাখিনি উতলা গৰম পানী দি পেলাই 15 মিনিটমান থৈ দিম তাৰ পৰা এইখিনি গ্ৰাইণ্ড কৰি লম এতিয়া মই পাত্ৰ এটাত পিয়াজ আৰু বিলাহী অলপ এনেকে টুকুৰা টুকুৰকে কাটি লৈছো এটা বাটিত 1 চামুচ ধনিয়া গুৰি দি লৈছো 1 চামুচ জিৰা গুৰি দিছো আৰু এতিয়া অলপ টমেটো সস দি দিছো সসটো মই কালাৰৰ কাৰণে দিছো মই ইয়াত কাশ্মীৰী মিৰ্চ ইউজ নাই কৰা কাশ্মীৰী মিৰ্চটো ইমান ভালো নহয় সেই কাৰণে মই প্ৰায় এভয়েড কৰো মই মছলাত মানে কাশ্মীৰী মিৰ্চ নিদুৱে এতিয়া মই ইয়াত অলপ হালধি দি দিলো আৰু জুখমতে অলপ নিমখো দিলো দি পেলাই এইখিনি ভালকে মিক্স কৰি লম এতিয়া মই কেৰাহী এটাত অকমান তেল দিছো আৰু তেল দি পেলাই কুমলাই থোৱা নিউট্ৰেলাখিনি ভাজি লৈছো নিউট্ৰেলাটো সকলোৱে আসলতে ভাজিয়ে লয় কিজানি কাৰণ ভাজি নললে মানে তাৰ এটা সেন্ট আহে হেতু বৰটা ভাল নালাগে সেই কাৰণে মই হে অলপ ৰঙচুৱা হোৱাকে ভাজি লৈছো এইখিনি ভাজি হল এতিয়া এইখিনি মই মিক্সিত অলপ মাৰি ললো এতিয়া আকৌ কেৰাহীত অলপ তেল দিলো তেল দি ইয়াত মই জিৰা কেইটামান দি দিছো আৰু কুটি থোৱা পিয়াজ আৰু বিলাহীখিনি দি দিছো এইখিনি অলপ সময় ভাজি লম এইখিনি ভাজি হল এতিয়া ইয়াত মই গুলি লোৱা মছলাখিনি দি দিম এতিয়া এইখিনি ভালকে ভাজি লব লাগিব তেল এৰালৈকে আৰু এটা কথা মছলাটো যদি আমি এনেকে শুকানে দি দিও তেতিয়া ভালকে সবজিখিনিৰ লগত মিক্স হৈ নাযায় সেই কাৰণে এনেকে বাটিত ধুনিয়াকে গুটেখিনি মছলা হালধিয়ে হৈতে গুলি পেলাই দি দিলে মানে ধুনিয়াকে মিক্স হৈ যায় এইখিনি ভাজি হৈ গল এতিয়া ইয়াত মই গুৰি কৰি থোৱা নিউট্ৰেলাখিনি দি দিম নিউট্ৰেলাখিনি মই দি দিলো দি পেলাই এনেকে ভাজি লৈছো আৰু ভাজি পেলাই ইয়াত মই অলপ গৰম মছলা দি দিছো এইখিনি ভালকে এনেকে শুকানকে ভাজি লৈ ইয়াত তেতিয়া পানী দিব পাৰিম এইখিনি ভাজি হল এতিয়া ইয়াত মই পানী দি দিছো পানীটো জুখমতে দি ললে হল কিমানটো ঘন কৰিবলৈ বিচাৰে পানী দিয়া হৈ গল এতিয়া এইখিনি ভালকে উতলাই লম ইয়াত তাৰ পিছত আৰু এটা কাম থাকে হেতু অপচনেল হয় আপোনালোকে নকৰিলে এনেকেও ভাজিখিনি খুৱাদ হয় এতিয়া মই এই তেলখিনিত আদা অলপ দি পেলাই আদাখিনি অলপ ভাজি এনেকে ইয়াত তৰকা লগাই দিছো তেতিয়া খাবলে অলপ বেছি টেষ্ট হয় এতিয়া এইখিনি হৈ গল এইখিনি নমাই থব পৰা হৈ গৈছে ৰেচিপিটো যদি ভাল লাগিছে তেনেহলে আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব তেতিয়া মোৰ নতুন নতুন ৰেচিপিবোৰ আপোনালোকে পাই থাকিব